আজি ৰাতিপুৱাৰ পৰাই খুব ব্যস্ত হৈ আছো ব্ৰাহ্মণজনো সময়মতে আহি পালেহি আহিয়ে তেওঁৰ কাম আৰম্ভ কৰিয়ে দিছে লগতে মায়ো পুৰা যোগাৰ জাঠি দিয়াত ব্যস্ত আনফালে এয়া সবজি পাচলি কাটি আছে সকলোৱে আমি মিলিজুলি কাম কৰি আছো যেহেতু আজি আমাৰ ঘৰত এটি পৰ্ব আছে আনফালে এয়া ৰান্ধনীয়ে পুৰা ৰান্ধি আছে আৰু ময়ো পুৰা যোগাৰ জাঠি দি আছো যেহেতু ঘৰৰ বুৱাৰী গৰাকীৰ বেছি দায়িত্ব থাকে নহয়নে এই ক্ষেত্ৰত সকলো ফালে মানে চাবলগীয়া হয় আৰু এয়া দেখিছেনে মাশৰুম আজিৰ আমাৰ খাদ্যৰ তালিকাত মেইন মানে ডিশ হ'ব মাশৰুমৰ আৰু মাশৰুমখিনি যেহেতু মোৰ নিজৰ ফাৰ্মৰ গতিকে মই হিহঁতক কৈছো এনেকৈ ফালি দিয়ে মানে কিমান সাইজত লাগিব মই ধুই পখালি দিম বুলি কৈছো বাৰু আৰু ধুই পখালি দিলো আৰু এতিয়া আমাৰ ব্ৰাহ্মণেও তেখেতৰ কাম মানে প্ৰায় কৰিছে আৰু এতিয়া শ্ৰাদ্ধৰ প্ৰায় আৰম্ভণি হ'বই আৰু দেউতা আহি বহিলেই হ'ল মানে শ্ৰাদ্ধত সকলোৱে লাগি আছো আমি আৰু এয়া যে শ্ৰাদ্ধ এয়া মানে পিণ্ডদান দিয়া হ'ব দেউতাই নিজৰ পিতৃ মাতৃক আজি পিণ্ডদান কৰিব আৰু দেউতাই যে এই ধৰ্মখিনি পুৰা পালন কৰি আহিছে আমি দেখি আহিছো মানে কি হয় তেখেতৰ পিতৃ মাতৃক এই পিণ্ডদান কৰাটোত খুব এটা গুৰুত্ব দিয়ে আৰু এইখিনি পৰ্বতেও ভাল মতে কৰিব খোজে মানে কোনবা বছৰ ৰৈ গলেও তেওঁ অকমান মানে বেয়াই লাগে তথাপিও কিন্তু কৰিবলৈ খুব মন কৰে আৰু এইবাৰো একদম ধুনীয়াকৈ তেওঁ আজি কেইবাদিনৰ পৰাই মানে বজাৰ সমাৰ কৰি একদম খুব মানে ধাৰ্মিকভাৱে আৰু নিজৰ পিতৃ মাতৃক স্মৰণ কৰি এইখিনি পৰ্ব কৰিব খুজিছে আৰু আমিও সেইকাৰণে খুব ভাল পাইছো আৰু ভাল লাগে ঘৰত অন্তত সেই পূৰ্বপুৰুষসকলক সেই ককাক আইতাহঁতক এওঁলোকৰ যদিও আমি সুশৰীৰে মই লগ পোৱা নাই তথাপিও এনেকুৱা এটি অনুষ্ঠানৰ জৰিয়তে মানে এনেকুৱা এটি পৰ্বৰ জৰিয়তে তেখেতসকলক যেন এবাৰ মানে স্মৰণ কৰিব পাৰিছো মানে ভালদৰে স্মৰণ কৰিব পাৰিছো তেনেকুৱা এটা অনুভৱ হয় আৰু এয়া পুৰা ব্ৰাহ্মণৰ নিৰ্দেশ মতে গোটেইখিনি কাম হৈ আছে মানে এয়া পিণ্ডদান কৰা পৰ্ব চলি আছে এজন পুত্ৰই তেখেতৰ প্ৰয়াত পিতৃ মাতৃক পিণ্ডদান কৰি আছে ভাল লাগে এনেকুৱা দৃশ্যবিলাক যেহেতু আমি এইবিলাকত বিশ্বাসী সৰুৰ পৰাই গতিকে সেয়াই আৰু আমি খুব মানো আৰু এইখিনি আমাৰ যেন ধৰ্ম বুলিয়ে ভাবো আৰু আমিও কি কৰিম চাই থাকিব মন যায় আচলতে শুনি থাকিব মন যায় কিনো কৰি আছে কেনেকৈনো কৰি আছে ভাল লাগে এজন পুত্ৰৰ নিজৰ পিতৃ মাতৃক দিয়া পিণ্ডদান দিয়া এই পৰ্বটি সঁচাকৈ ভাল লাগে চাই আৰু এতিয়া সম্পূৰ্ণ নিয়ম নীতিত গোটেইখিনি ব্ৰাহ্মণৰ নিৰ্দেশ মতে হৈ আছে আৰু এইখিনি পৰ্ব হৈ গ'লে আৰু দেউতাও অকমান ফ্ৰী পাব কাৰণ যোৱাকালিৰ পৰাই তেওঁ ব্ৰতত আছে আৰু আজি এইখিনি হৈ গ'লে তেওঁৰ ব্ৰতটো ভাঙিব বাৰু পুত্ৰ হিচাপে লগতে আমিও লাগি আছো দিয়কচোন আৰু এয়া মানে খানাও প্ৰায় ৰেডি হৈছে মানে আগবাঢ়িছে আৰু এইফালেও লগতে এইখিনিও হ'ব এইখিনি হোৱাৰ পিছতে আলহী অতিথি আহিব তাৰ পিছতে আমিও ব্যস্ত হ'ম আৰু এনেদৰেই পিণ্ডদান কাৰ্যটি প্ৰায় সমাপ্ত হ'ল আৰু এতিয়া তেওঁলোকে নদীত যাব মানে পিণ্ডদান কৰিবলৈ লগতে এয়া আমাৰ প্ৰসাদ বিতৰণ হৈ যোৱাৰ পিছতে চাহ সময় দি আছো মাজে মাজে তাৰ লগতে ভাত খোৱা পৰ্ব আৰম্ভ হৈ গৈছে যিহেতু দুপৰীয়া হৈ গৈছে পুৰা আৰু এতিয়া সকলো আলহী অতিথিক এসাঁজ ভালকৈ খুৱাই পঠাব পাৰিলেই মনটো শান্তি আৰু নহয়নে আৰু সঁচাই সকলোৱে কৈছে খানাটো খুব ভাল আছিল আৰু মাশৰুমটো মেইন আকৰ্ষণ আছিল যিহেতু মাশৰুমো সকলোৱে ভালদৰে খালে আৰু দেখিছেনে এতিয়া আমিও লাগিছো মানে বিলাবতো লাগিবই দিয়কচোন কাৰণ সকলোৱে মিলিজুলি কৰিব লাগিব চাৰিওফালে তেতিয়াহে মানে সময়মতে কামখিনি মানে শেষ কৰিব পাৰিম লগতে মানুহ আহিছে তাইক মানে বিলাব দিব লাগে অলপ দিছে বাৰু তথাপি ভয় লাগে অকলে তাইক চৰিয়াটো দাঙি নিব দিব লগতে এয়া আমিও খালো খুব সুন্দৰ হৈছিলে সঁচাকৈ আজি খানাটো মানে মাশৰুমটো বিশেষকৈ খুব ধুনীয়া বনাইছে তেওঁ আৰু এনেকৈ এতিয়া আজিৰ পৰ্বটি আমি মানে ভালদৰে কটালো দিয়ক খুব ভালদৰে গ'ল সময়খিনি আৰু আপোনালোকেও খুব ধুনীয়া কমেন্ট কৰিছে মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ